বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকক আজি আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব, কিয়নো মই যিহেতু HS দিছিলোঁ আৰু HS এক্সাম মোৰ কেনেকুৱা হ'ল সেয়া আপোনালোকক অকণমান জনাই দিবলৈ বিচাৰিছোঁ। আৰু যোৱাটো ভিডিঅ'ত মোক ছেকেণ্ড কমেণ্ট কৰিছিল উৎপল দাস আৰু ফাৰ্ষ্ট কমেণ্ট কৰিছিল ফুল এণ্ড ফুড উইথ পলি ব্লগছ আৰু থাৰ্ড কমেণ্ট কৰিছিল জিতু শিৱম আছাম। তো একেইজনৰ নাম ক'লোঁ। যদি আপোনালোকৰ নামবিলাক ক'ব লাগে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কমেণ্টটো কৰি দিব, তেতিয়া আপোনালোকৰ নামবোৰ ল'বলৈ মোৰ ভাল হয়। আৰু এতিয়া আপোনালোকক সুন্দৰকৈ জনাই দিবলৈ বিচাৰিছোঁ, যিহেতু মই HS দিছিলোঁ আৰু HS পৰীক্ষাত এক্সামত মই সফল হ'ব নোৱাৰিলোঁ আৰু সেইবাবে দুখ লাগিছে। আৰু হয়তো মোৰ দৰে বহুতে সফল হ'ব নোৱাৰিলে, তেখেতসকলৰ মোৰ দৰে একেই হৈছে। আৰু যেতিয়া অহাকালি ৰিজাল্ট দিয়া কথা আছিল তেতিয়া মই সুন্দৰকৈ ঘৰৰ পৰা ওলাই গৈছিলোঁ মাহীহঁতৰ ঘৰলৈ, অতি উৎসাহেৰে গৈছিলোঁ। আৰু তেতিয়া আমি মাহীহঁতৰ ল'ৰা এজন আৰু আমি দুয়োজনে দিছিলোঁ। আৰু যেতিয়া মাহীহঁতৰ ঘৰত সুন্দৰকৈ আমাৰ ৰিজাল্টটো চাই আছিলোঁ, তেতিয়া মাহীহঁতৰ দাদাই তাৰ আগতে চাই দিলে। আৰু মাহীহঁতৰ দাদা যেতিয়া পূৰা তেওঁ সফল হ'লে আৰু তেতিয়া তেওঁৰ মনটো পূৰা উৎসাহিত, আৰু তেওঁ চাই কিনে বাহিৰলৈ ওলাই গ'লে। আৰু তেখেতসকলক যেতিয়া পাছ কৰিলে তেখেতসকলৰ দাদাই আৰু তেখেতসকলৰ ঘৰখন পূৰা সুন্দৰকৈ সফলপ্ৰাপ্ত জ্বলি উঠিলে। আৰু যেতিয়া মূৰটো চালোঁ তেতিয়া মই যিহেতু সফল হ'ব নোৱাৰিলোঁ, তেতিয়া মোৰ মনটো বহুত বেছি দুখ লাগিছিল। আৰু তেনেকৈ সকলোৰে চাগে লাগিছে মোৰ দৰে যিসকলে সফল হ'ব নোৱাৰিলে। আৰু যেতিয়া যিসকলে সফল হ'ল সেইসকলে মোৰ ওচৰলৈ আহিছিল তেতিয়া আকৌ মোৰ মনটো বহুত বেছি দুখ লাগিছিল। আৰু এটা কথা কৈ দিওঁ বন্ধুসকল, জীৱন মানেই সংগ্ৰাম। আৰু জীৱনত দুখ আহিব সুখ আহিব, যদি জীৱনত কেৱল সুখে আহি থাকে আৰু দুখ যদি নাহে সুখৰ কেনেকুৱা মূল্য হ'ব, সুখ বুলি আমি অনুভৱ কৰিব নোৱাৰিম। সেইবাবে আমাৰ জীৱনত দুখ আহিব আৰু সুখ আহিব। যিহেতু মই সফল হ'ব নোৱাৰিলোঁ সেইবাবে মোৰ মনটো তেনেকুৱা, আৰু বহুতৰে এনেকুৱা হৈছে, সেইবাবে আপোনালোকক জনাই দিওঁ বুলি ভাবিলোঁ। আৰু জীৱন মানে সংগ্ৰাম, জীৱনত সুখ আহিব দুখ আহিব আৰু জীৱনত বাধা আহিবই। আৰু সেই বাধাখিনিক আমি কেনেকৈ নেওচি আগবাঢ়ি যাব পাৰোঁ সেয়াহে চিন্তা কৰিব লাগিব আমি। জীৱনত বাধা আহিবই, যিমান বাধা আহে তো সেই বাধাবোৰক আমি নেওচি আগুৱাই যাব লাগিব। তো এয়াই। আৰু যিহেতু মই সফল হ'ব নোৱাৰিলোঁ সেইবাবে ভাবিছোঁ আকৌ এবাৰ দিওঁ। আৰু এইবাৰ মই যেনেকৈ নহওক সফল হ'মেই। তো আপোনালোকক কথা দিলোঁ, মই নিজেও কথা দিলোঁ। আৰু আপোনালোকক বন্ধুসকল ভিডিঅ' যিহেতু মই দুদিনৰ মূৰে মূৰে দি আছোঁ, আৰু এতিয়াৰ পৰা ভিডিঅ' অকণমান কমকৈ আহিব। তো ভিডিঅ' দিম বাৰু, যিহেতু ইউটিউব চেনেল খুলিছোঁ এখন ভিডিঅ' দিম বুলি। তো সেইবাবে ভিডিঅ' দি থাকিম, মোটামুটি 3 দিন বা 4 দিনৰ মূৰে মূৰে ভিডিঅ' দিম আপোনালোকক। যিহেতু এতিয়া এটা সমস্যা বাঢ়িলে আৰু পঢ়া লিখা এতিয়া ভালকৈ কৰিব লাগিব। আৰু যিহেতু আকৌ এবাৰ মই এক্সাম দিম বুলি ভাবিছোঁ, আৰু এই এক্সামত সফল হ'মেই যেনেকৈ নহওক। তো সেইবাবে অকণমান ভিডিঅ' লাহে ধীৰে কৈ দিম। তো আপোনালোকক দিম বাৰু ভিডিঅ' আপোনালোকে পাই থাকিব, যিহেতু চেনেল কৰিছোঁ ভিডিঅ'টো দিবই লাগিব। সেইবাবে ভিডিঅ' দিম। আৰু তেনেকৈয়ে আৰু জীৱনত অকল বাধা আহিব, আমি সেই বাধাখিনি নেওচি কেনেকৈ আগুৱাই যাব পাৰোঁ সেইটো মাথা মাৰিব লাগিব। আৰু বন্ধুসকল যিসকলে এই HS পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসকলক মোৰ ফালৰ পৰা অনেক অভিনন্দন থাকিল। তেওঁলোকে যাতে আগলৈ আৰু সুন্দৰকৈ আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ। আৰু যিহেতু মই সফল হ'ব নোৱাৰিলোঁ সেইবাবে মোৰ দুখ লাগিছে, আৰু মোৰ দৰে বহুতৰো সেনেকৈ দুখ লাগিছে। আৰু দুখ নকৰিব, জীৱনত বাধা আহিবই, সেই বাধাক আমি নেওচি আগুৱাই যাবই লাগিব। আৰু বেছিকৈ দুখ কৰিব নাথাকিব, কাৰণ জানো যিহেতু মই সফল হ'ব নোৱাৰিলোঁ, মই অনুভৱ কৰিছোঁ সফল হ'ব নোৱাৰিলে কেনেকুৱা লাগে মনটো। তো সেয়া আজি মই উপলব্ধি কৰিব পাৰিছোঁ। আৰু মোৰ দৰে বহুতে এনেকৈ কৰিছে। তো ইমান বেছি দুখ নকৰিব, আৰু আহিবলগীয়া দিনবোৰত যাতে আকৌ এবাৰ দি সুন্দৰকৈ আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিব লাগিব। তো এইখিনি আছিল আজি মোৰ ক'বলগীয়া। সেইটো কথা। আৰু বন্ধুসকল ভিডিঅ'টোৰ শেষত মই এয়াই ক'ব বিচাৰিছোঁ, যিসকলে পাছ কৰিছে সেইসকলক অভিনন্দন। সেইসকলে আকৌ আগুৱাই যাওক, আৰু যিসকলে মোৰ দৰে সফল হ'ব নোৱাৰিলে সেইসকলক মই এটা কথা ক'ব বিচাৰিছোঁ, বেছি দুখ নকৰিব। তো এনেকৈ আমি আৰু কেনেকৈ আগুৱাই যাব পাৰোঁ সেয়া আমি চিন্তা কৰিব লাগিব। তো এয়াই। আৰু বন্ধুসকল আপোনালোকে নেক্সট ব্লগত পাব, যিহেতু 90 আৰম্ভ হৈ গৈছে, আৰু সেই 90 ব্লগ পাব আপোনালোকে।
আৰু আজি এইটো যিহেতু মই এইচএছ দিছিলোঁ সফল হ'ব নোৱাৰিলোঁ সেইবোৰ ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ কোনেও যাতে বেয়াকৈ একো অকণমান নকৰে আপোনালোকে যিমান পাৰে সিমান মোক উৎসাহ দিবলৈ চেষ্টা কৰিব আৰু এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নিপাহৰিব নতুন ভিডিঅ' আৰু নতুন ঠাইতে লগ পাম এটা নতুন ভিডিঅ'লৈ তো আজিলৈ বাই বাই